দিৱসকলক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপ আছামিজ চল চেনেলটোলৈ। আজি সমগ্ৰ দেশতে যি কৰোণা COVID-19 যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ বাবে যি আমাৰ লকডাউন ঘোষণা কৰিছে, তাৰ মাজতে আমাৰ অতিকৈ হেঁপাহৰ ৰঙালী বিহুটি আহি পালেহি। তাৰ মাজতে সকলোৱে গৃহবন্দী হৈ ৰঙালী বিহুটি আমি যিদৰে উদযাপন কৰিছোঁ, গতিকে তাই অলপ আমি কিছুমান কৈছোঁ আমি কেনেদৰেনো ব্যস্ত আছোঁ বৰ্তমান সময়ত। বৰিষ্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ কথাৰে অকণমান কৈছোঁ। বছৰৰ ৰঙালী বিহুত আজি প্ৰথম দিন, গতিকে অকণমান ফূৰ্তি কৰিছোঁ। ভাল লাগিব বিহু লাগিব, বিহুৰ লগতে আগলৈ বিহু গাব পাৰিব এনেদৰে। আমি ইতিমধ্যে বিহু আমি এনেদৰে মানিছোঁ। নবীন বৰুৱা, থেংক ইউ দাদা। দেখিবলে ধুনীয়া খাই দিলে মোৰ কলিজা।
আজি বিহুতলত হৰিনাম গুণগুণাইছোঁ। সকলো ভালে থাকক। দেশৰ সংকট সময়ত সকলোৰে মংগল কামনা কৰি শেষত হৰিনাম